গাইজ, গুড মৰ্ণিং। মোৰ বিনীতা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু নতুন বৰ্ষ আৰু লগতে মাঘ বিহুৰ শুভেচ্ছা জনাই আপোনালোকক আজি লৈ যাম বিহুৰ বজাৰ কৰিব। চাংচাৰি বজাৰলৈ গৈ আছোঁ, অলপ বজাৰ কৰিব। চাই থাককচোন আপোনালোকক আমি কি বজাৰ কৰোঁ, আৰু আমিতো যাই থাকোঁ। আপোনালোকক আজি লৈ যাম বজাৰখনলৈ। ব'লকচোন যাওঁ, কি ওলাই চাই থাকোঁ আমি। আপোনালোকে চাই থাকিব আৰু মোৰ নতুন সৰু ব্লগবোৰ বনাই আছোঁ, সেইবিলাক চাই থাকিব। আৰু বেয়া যদি পাই কিবা কমেণ্টত জনাব। চাই থাকিব, বহুতে চাইছে। আমি গাড়ী পালোঁ দেই, গাড়ী উঠিলোঁ আৰু এতিয়া যাই আছোঁ আৰু গাড়ী নাপাওঁ আৰু ৰখি এখন পালোঁ দে কিবাকে তেনে বহিছোঁ আৰু বজাৰলৈকে যাই আছোঁ। বজাৰ আহি পাইছোঁ চাওঁ। আমাৰ কিমান ডাঙৰ বজাৰ। একবার আমরা যদি এখন কিমান চব্জি খাবি নাকি? খাবি বলো কিনো সাৰুকে চাওঁ ন কি খাব লৈছে? কিমান আকৌ কিবা এটা ল'ম আকৌ তাত। কিবা এটা দি দিছে। মাছ চাওঁ ৰ সৰু মাছ ডাঙৰ মাছ কিমান শুকান মাছ আছে বা সৰুৰ পৰা ডাঙৰলৈকে চব মাছে আছে। কৰিব কাৰণে ভালে লাগে ন। খাবি নেকি? বা কিমান চব্জি উঠছি, কিমান মানুহ উঠছি বা চাই ভাল লাগছে। চাই লওক ইয়াতে এইমছ হ'ব, নৰেন্দ্ৰ মোদী ইয়াৰ আগতে অলপ আগত নৰেন্দ্ৰ মোদী ইয়াতে এইমছ বনাব, মাটিবিলাক উঠাই আছে আৰু জেগাবিলাক ঠিক কৰি আছে।
কিমান মানুহ হৈছে বা এইয়া মাটি যে তুলিছে তাতে এইমছ হ'ব কেইদিনমান পিছলৈ এইমছখন আহি আছে আৰু চলি আছে কাম এইবাৰ কাপোৰ চাওঁ ৰ'ব বজাৰত কি ল'বি বজাৰত আহিলোঁ কাপোৰ চাম বুলি ইমান কাপোৰৰ দাম চাই ভাগৰি গ'লোঁ কাপোৰে বিচাৰি নাপাওঁ দেখোন তাৰপিছত গৰম কাপোৰ বিচাৰিছোঁ চালোঁ ইমান দাম কাপোৰবিলাকৰ চায়ে আছোঁ আৰু কিমান দাম বা কাপোৰবিলাক ইমান দাম বেলেগতে যাওঁ নেকি চাই থাকোঁ ৰচোন এইবিলাক চালোঁ দেখোন 500 তলত নাইয়ে কাপোৰ এখন যাই থাকোঁ ৰচোন আকৌ ইফালে ইমান দাম কাপোৰবিলাকৰ সিফালে যাওঁ হা বেগ কিনো ৰে বেগ দেখাবচোন দাদা ঠাণ্ডা জোতা লাগিব নেকি এই চাংচাৰি বজাৰলৈ আহক কিমান বস্তু আছে ইয়াত কিমান ধৰণৰ জোতা আছে মই আছোঁ ল'লোৱে সেয়া মানুহ চাওক কাপোৰ আছে চব বস্তুৱেই আছে ইয়াতে সেয়া কিমান মেখেলা চাদৰ আছে গামোচা আছে আহিব ইয়ালৈ চাংচাৰি বজাৰত কিনিব পাৰিব এই লোকেল মুৰ্গী লওঁ দেই ইয়াৰ ল'বি নেকি হাই ফ্ৰেণ্ডছ আমাৰ ইয়াত বজাৰ হৈ গ'ল মোৰ বজাৰ হ'ল কাপোৰ আনিছোঁ কমলা মাংস চেণ্ডেল জোতা চব আনিছোঁ পূজাৰ কাৰণে লৈছোঁ বজাৰৰ পৰা আহিলোঁ এতিয়া ভাগৰো লাগিছে ঘৰলৈ খোজকাঢ়ি যাই আছোঁ এইবোৰ দাঙিব পাৰিনে ইমান পৰা দাঙি লৈ আহিছোঁ ঘৰত যাই দেখুৱাম দেই বজাৰখন চালে নিশ্চয় ভাল পালে যদি সঁচাকৈ ভাল লাগিছে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলখন আগলৈ ভিডিঅ' যিবোৰ সৰু সৰু ব্লগ বনাই সেইবোৰ চাব পাৰিব ভালকৈ বেয়া পালে কমেণ্টত জনাব কিবা যদি ভুল হৈছে আপোনালোকে চালেহে আমি ভাল ভাল ভিডিঅ'বোৰ বনাব পাৰিম চাই থাকিব দেই বাই বাই